বাহ আজিকালি ছোৱালীবোৰ দেখিছেনে এক্সাম দিব গৈ আছে হলেও মোবাইল হাতত লৈ গৈ আছে আৰু আমাৰ ইফালে মেলেঙৰ জীয়েক আহি আছে কলেজ যেতিয়া মানে কলেজ খোলে নহয় এই ৰাস্তাটো ইমানে ঠেক হৈ যায় নোজোৰা হৈ যায় এই ৰাস্তাটোৱে দখল কৰিব লাগিছিলে জুনিয়ৰ কলেজ একেলগতে কেতিয়াবা ছুটি দিয়া বহুত ভিৰ হৈ যায় গাইজ একদম ক'বই নালাগে মানে চাওকচোন এই অটো এখন গৈ আছে অটো এখন আহিলে আৰু গাড়ী এখন ছাইড দিবলৈ জেগা নাই তো কেনেকৈ ইয়াত এক্সিডেণ্ট নহ'ব কিবা নহ'ব বাইক এখন যাব তাৰো ইয়াত ৰাস্তাই খালী নাই ইমান দেৰি সংগম পাৰ হৈ যাব লাগিছিলে সংগমে পাৰ হোৱা নাই এতিয়ালৈকে বাইকখনত তেলো নাই মোৰ তেলো খতম হৈ গ'ল এইখন হৈছে সংগম হাইস্কুল না গাঁৱলীয়া ৰাস্তাত কুকুৰা ছাগলীৰ কাৰণে বহুত সাৱধানে চলাবলগীয়া হৈ যায় মানে ন একদম ইফালৰ পৰা নহ'লে ঘপকৈ দৌৰি আহিব সিহঁতক বচাব যাওঁতে নিজে পৰি মহৰ ছোৱালীজনী চাইছে মোক হেলমেটৰ আগত মোবাইলটো লগাই লৈ পিনে গৈ আছে যোনে জানে সেইটো গম পাব যে এইটো ভিডিঅ' বনাই আছে বুলি এক্সাম চলি আছে এক্সাম বাহ আজিকালি ছোৱালীবোৰ দেখিছেনে এক্সাম দিব গৈ আছে হলেও মোবাইল হাতত লৈ গৈ আছে ঘৰত মা দেউতা ককাই ভাইহঁতে নকয় নেকি যে মোবাইলটো লৈ যাব নালাগে বুলি যোৱা টাইমত অন্ততঃ মোবাইলটো ঘৰত থৈ আহিব পাৰে বাকী টাইমত যি কৰা যি নকৰা লাগিলে সেইটো বেলেগ কথা সেইটো মেটাৰ নাই স্কুল যোৱা টাইমত মোবাইলটো লৈ কাণত হেল্ল' হাউ আৰ ইউ আই এম ফাইন অ' মাই গড কিয়া হে আমিতো স্কুল গ'লোঁ ক্লাছ 9-10 মেট্ৰিক দিলোঁ কলেজত যেতিয়া ফাৰ্ষ্ট ইয়েৰ পাইছোঁ তেতিয়াহে আমি মোবাইল ল'ব পাইছোঁ 2015 চনত দিছিলোঁ মেট্ৰিক তেতিয়া মোক দাদাই এটা মোবাইল দিছিলে অ'প্প' মোবাইলটো বহুত দিন চলালোঁ চলাই মেলি তাৰপিছত যেতিয়া মই হাই ছেকেণ্ডেৰী ফাইনেল দিলোঁ তেতিয়া নিজেও কাম কৰিব পৰা হ'লোঁ অলপকৈ অকণমানকৈ কাম বন কৰি নিজে টকা পইচা গোটাই মই মি নোট 7 Pro এটা ল'লোঁ লৈ পিনে সেইটোৰ লগতে বহুতকেইটা ভিডিঅ' বনাইছোঁ কভাৰ চং ভিডিঅ' বনাইছোঁ চবকেইটা তেতিয়া নাজানো কভাৰ চং ভিডিঅ'কেইটাত চব কপিৰাইট লাগি গ'ল মানে যিমান কপিৰাইট লাগিছিলে সেইখিনি চব ডিলিট কৰি দিলোঁ এতিয়াহে বুজি পাওঁ কপিৰাইট লাগিলে হয়তো চেনেলটো উৰি যাব পাৰে এইবিলাক কিন্তু মস্ত টাৰ্ণিং দেখিছে নহয় একদম বৰ ভয়ানক টাৰ্ণিং মানে এখন হৈছে চিলিমপুৰ তিনিআলি এইবোৰ টাৰ্ণিং দেখিছে না ইমান মস্ত টাৰ্ণিং মানে এই টাৰ্ণিংটোত তেতিয়া প্ৰথম বাইক লৈছোঁ আৰু মোৰ এই �V3খন লগৰ কেইটামান আছিলোঁ পূৰা জোচ মানে ফাংচনত আহিছিলোঁ কোনে কেনেকুৱা ফালিব পাৰে মানে যেনেকুৱা ফালন দিছোঁ এইবিলাক টাৰ্ণিঙত ষ্টেণ্ড লগাই জুই ওলাই দিছোঁ একদম এনেকুৱা ফালিছিলোঁ এতিয়া সেইবোৰ ভাবিলে কি কৰি আহিছিলোঁ বুলি ভাবোঁ মানে আগৰ দিনত এইবোৰ কেলে এনেকুৱা কৰি আহিছিলোঁ এটা বয়সত ল'ৰা ছোৱালী উৎপাত কৰিবই আপোনাৰ 14 বছৰৰ পৰা আপোনাৰ কমেও 17-18 বছৰলৈকে উৎপাত লাইফ মানে এইটো এতিয়া আপোনাৰ 20-22 বছৰত পৰি যাব তেতিয়া আপোনাৰ আহি গ'ল টেনশ্যন লাইফটোক লৈ এইটো তিনিআলি হয় মই এতিয়া লেফ্ট ছাইডে সোমাব লাগিব লেফ্ট ছাইডে যাম তো আমি এতিয়া ইয়াৰ ৰিলছ বনাবলৈ ছোৱালী এজনী কম হৈ আছে ছোৱালীজনী মানে ফোন কৰি দিলোঁ ফোন কৰি এই প্ৰাঞ্জল বুলি কয় সি লৈ আহিব এতিয়া এফালে দুটামান এনে ফটোশ্বুট চলি আছে এতিয়া বৰ্তমান লোকেশ্যনত গৈ আছোঁ আৰু এইফালে আমাৰ হিৰো হিৰইনী গৈ আছে এয়া দেখিছে নহয় পানী পাৰ হ'ব দেখিছে নাই এয়া জাপ মাৰ ঐ অঁ এনেকৈ জাপ মাৰি যাব লাগিব মানে মোবাইলৰ গানটো ধৰিব আহিছোঁ এয়া বক্সটো নানিলোঁ যে বক্সটো বহুত ডাঙৰ সেইটো কাৰণে বক্সটো অনা নহ'ল বাবাকণ বনাবা তেতিয়াহ'লে জেগাটো চাই লওক ইয়াতে দেখি পাতিছিলে ইমান ধুনীয়া জেগাত ইমান ডাঙৰ বেকগ্ৰাউণ্ডটো চাই লওক এফালে এতিয়া নাচিব এতিয়া মই আপোনালোকক দেখাম দেই ৰিলছটো মই চশমাটো পিন্ধি লওঁ একদম ৰিলটো পূৰা চকুত ধৰিছে কি চশমা ভাঙি পেলালা নেকি আকৌ এটা ৰিলছ বনাই হৈ গ'ল আৰু এটা আছে আমাৰ এইবাৰ মেডামজনীয়ে বোলে ৰিলছ এটা মানে বাছি থৈ দিছে আখ মে চশমা লগাও বনাম এইবাৰ গৰু পোৱালিখিনি কিমান ধুনীয়াকৈ পানী খাই আছে ইয়াত ইফালে কেমেৰামেন পূৰা চাই আছে ইফালে দেখিছে নহয় পাহাৰৰ টিলাত ৰিলছ বনাই আছে ৰেডি নাই হোৱা চাবলৈ বহুত সহজ কিন্তু বনাবলৈহে 1 ঘণ্টামান লাগিলোঁ চাগে ৰিলছ এটা বনাবৰ কাৰণে
তেতিয়াহ'লে 15 ছেকেণ্ডৰ ৰিলছ এটা বনাবলৈ বহুত টান সেইকাৰণে আগতীয়াকৈ শিকিব লাগে কিন্তু শিকা নাই এতিয়া বাবাকনে জানে ছোৱালীজনী নাজানে তাইক শিকাব লওঁতে দেৰি হৈছে আৰু এইফালে চাই আছোঁ মানে শ্বুটিংটো হ'ল নে নাই প্ৰাঞ্জল আহি গ'ল আহিলা হাই হাই পালো তো ইমান লেটকৈ আহিলা যে মই কামৰাত ব্যস্ত আছিলোঁ কি কামত এই মানে পুৰা কথা পাতি আছে কেনেকৈ শ্বুটটো ল'লে ভাল হ'ব বাবাকণ ডাইৰেক্টৰ হৈ আছে বৰ্তমান এই শিকাই দি আছে আৰু এনেকৈ আহিব লাগিব এনেকৈ কৰিব লাগিব বুলি যি কি নহওক তাৰ শ্বুটিংটো ল আৰু ল পটাপট মই ভিডিঅ' বনাই আছোঁ ৰে ল'ব লাগে দেই গাই আমাৰ শ্বুটিং কৰি দিম যেনেকৈ ভাবিছিলা সেনেকৈ কৰা দেখিছে নহয় গছৰ চছত উঠি পূৰা প'জটো মিলাই লৈছোঁ আৰু এইফালে আমাৰ কেমেৰামেন ভাইটি আছে জুম কৰি দেখাই দিছোঁ এইফালে প্ৰাঞ্জল আছে বাবাকণ আছে একদম লগৰকেইটা চবকেইটা ইয়াত ওলাইছ দে একদম ল'ৰাকেইটা দেখিছে নহয় ৰেডি কৰ আৰু আমাৰ এইফালে মেলেঙৰ জীয়েক আহি আছে মানে গ্ৰুপ ফটো এটা মাৰোঁ তাৰপিছত যামগৈ ঘৰলৈ নহয় চব ল'ৰাকেইটা একদম প'ষ্ট দি ৰেডি পুৰা ফটো মৰাত ব্যস্ত তো আজিৰ শ্বুটিং হৈ গ'ল তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি জয় হিন্দ জয় ভাৰত জয় অসম